আজি তুমি আন কাৰোবাৰ বাবে মোৰ পৰা আঁতৰি গ'লা। যোৱা বাৰু, এতিয়া তুমি মোৰ মৰম ভাল পাবোৰ বুজি নাপালা, কিন্তু এদিন তুমি মোৰ মৰম ভাল পাবোৰ অনুভৱ কৰিবা। যিদিনা তোমাৰ আপোনজনে তোমাক দিব লগা মৰমবোৰ তেওঁ ভাল পোৱাজনক দিব, তেতিয়া তুমি মোলৈ মনত পেলাই মোৰ ভাল পোৱাবোৰ অনুভৱ কৰিবা, আৰু তেতিয়া তুমি বুজিবা সঁচা ভাল পোৱা মানে কি। তুমি মোৰ পৰা আঁতৰি গ'লা, যোৱা বাৰু, কিন্তু ইমান অভিনয় কৰি আঁতৰি যোৱাৰ কোনো প্ৰয়োজন নাছিল। কোৱা হ'লেও হয় ন যে তোমাৰ লগত মই সুখী নহয়, তেতিয়া তোমাক মই ইমান কষ্ট নিদিলেও হয়। আজি তুমি মোক ইমান দুখ দি আঁতৰি গ'লা তোমাৰ আপোনজনৰ কাষত। সুখী হোৱা উৰে জীৱন, তাৰে কামনা কৰিম। চকু পানীবোৰ যেতু কাৰে আঁকিব পৰা হ'লে, ভাল পোৱাবোৰ অভিধানত লিখিব পৰা হ'লে,